নমস্কাৰ বন্ধু-বান্ধৱসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা ভিডিঅ'ৰ ডেসক্ৰিপচনত অন্য এটা ভিডিঅ'ৰ লিংক কিদৰে দিব পাৰি সেই বিষয়ে আলোচনা কৰিম আহক তেন্তে বন্ধু-বান্ধৱসকল ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বাবে আপোনালোকে ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰিব লাগিব তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস পাব আৰু ইয়াত এই কন্টেন্ট অপচনত ক্লিক কৰিলে আপোনাৰ ভিডিঅ'বোৰ ওলাব তাৰ পৰা যিটো ভিডিঅ'ৰ লিংক দিব বিচাৰে সেইটোত ক্লিক কৰিব লাগিব ধৰি লওক এই ভিডিঅ'খিনিৰ ভিতৰত আপুনি এইটো ভিডিঅ'ৰ লিংক দিব বিচাৰে তেন্তে আপুনি ইয়াত ক্লিক কৰক তেতিয়া আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস পাব আৰু এই কপি অপচনটোত ক্লিক কৰি কপি কৰি লওক এতিয়া আপুনি বেক অপচনত ক্লিক কৰি কন্টেন্টত আকৌ ক্লিক কৰক তেতিয়া আপোনাৰ ভিডিঅ'সমূহ ওলাব আৰু তাৰ পৰা লিংক দিব বিচৰা ভিডিঅ'টোত ক্লিক কৰক ধৰি লওক আপুনি এইটো ভিডিঅ'ত লিংক দিব বিচাৰিছে তেন্তে ইয়াত ক্লিক কৰক আৰু তেতিয়া এনে ধৰণৰ ইন্টাৰফেস পাব আৰু ইয়াৰ এই পেন্সিল আইকনটোত ক্লিক কৰিলে আকৌ এই ইন্টাৰফেসটো পাব আৰু ইয়াৰ ডেসক্ৰিপচনত ক্লিক কৰক এতিয়া আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস পাব য'ত লিখা থাকিব এড ডেসক্ৰিপচন আৰু ইয়াত 2 ছেকেণ্ডৰ বাবে আঙুলিৰে টিপি ধৰক তেতিয়া আপোনালোকে আকৌ এনেকুৱা এটা ইন্টাৰফেস পাব য'ত পেস্ট বুলি লিখা থাকিব আৰু ইয়াত ক্লিক কৰি পেস্ট কৰিব আৰু বেক অপচনত ক্লিক কৰিব আৰু সেভ কৰি দিব বন্ধু-বান্ধৱসকল এনেদৰে আপোনালোকে যিকোনো এটা ভিডিঅ'ৰ লিংক যিকোনো এটা ভিডিঅ'ত দিব পাৰিব বন্ধু-বান্ধৱসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি অল অপচনত ক্লিক কৰি থব যাতে মই এনে ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহো বাই